জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 31 আগষ্ট আৰু আজিৰ পৰা অসমত কেইবাটাও নতুন নিয়ম। এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা, ছেপ্টেম্বৰত পুনৰ 10,000 চাকৰিক নিযুক্তি দিয়া হ'ব। ইফালে ওদালগুৰিৰ ভৈৰৱকুণ্ডত ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে এটা ডাঙৰ খবৰ। 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিৰ নেতৃত্বাধীন চৰকাৰে ৰাজ্যত পুনৰ 10,000 চাকৰিত নিযুক্তি দিব। ইতিমধ্যে 30,000 চাকৰিৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ পিছত পুনৰ 10,000 চাকৰিৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইফালে ওদালগুৰিৰ ভৈৰৱকুণ্ডৰ ধনশ্ৰী নৈৰ ওপৰৰ দলং নিৰ্মাণ আধাৰশিলা স্থাপন কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাইজক কৈছিলো আমাৰ চৰকাৰ আহিলে 1 লাখ চাকৰি দিম, কিন্তু আমাক বিশ্বাস কৰা নাছিল। অলপতে বিধানসভাতো আমাক বিৰোধী কংগ্ৰেছ আমাক উপলংঘা কৰিছিল। ইতিমধ্যে আমাৰ চৰকাৰ অহাৰ পিছত 30,000 চাকৰি দিলো। ছেপ্টেম্বৰ মাহত 5টা কামাণ্ডো বেটেলিয়নকে ধৰি আৰু 10,000 চাকৰিত আমাৰ নিবনুৱা ল'ৰা ছোৱালীৰ বাবে আগবঢ়াম। আমাৰ দ্বিতীয় নম্বৰ খবৰটি হৈছে এটা সুখবৰ, কিন্তু সকলোৰ বাবে নহয়। হ্ৰাস পাইছে ৰন্ধন গেছৰ মূল্য। এতিয়াৰ পৰা 587 টকাতে লাভ কৰিব আপোনালোকে গেছ চিলিণ্ডাৰ। দেশৰ লগতে সমগ্ৰ ৰাজ্যত দিনে দিনে বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিয়ে সাধাৰণ মানুহৰ জীৱন ধাৰণত যথেষ্ট প্ৰভাৱ পেলাইছে আৰু এনে পৰিস্থিতিত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য আকাশচুম্বী হৈ গৈ আছে, যাৰ বাবে সাধাৰণ জনতা জুৰুলা হোৱা পৰিলক্ষিত হৈছিল। কিন্তু এতিয়াৰ পৰা আপুনি LPG চিলিণ্ডাৰৰ ক্ষেত্ৰত পাব সকাহ। দৰাচলতে ঘৰুৱা গেছ চিলিণ্ডাৰত পুনৰ ৰাজ সাহায্য কাৰ্যকৰী কৰা হ'ব। যিকিয়নো যিটো সময়ত গেছৰ মূল্য 900 টকা অতিক্ৰম কৰিছিল, এতিয়াৰ পৰা ইয়াৰ মূল্য 587 টকা হ'ব। কৰোনা ভাইৰাছৰ সময়ত চৰকাৰে গেছৰ ওপৰত যি ৰাজ সাহায্য প্ৰদান কৰিছিল, সেই ৰাজ সাহায্য আঁতৰাই দিছিল। এতিয়া ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে পুনৰ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে সেই ৰাজ সাহায্য। আৰু এক বিশেষ সূত্ৰ অনুসৰি গেছৰ ওপৰত প্ৰদান কৰা ৰাজ সাহায্য অহা মাহৰ অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব আপোনাৰ একাউণ্টৰ জৰিয়তে। আৰু পুনৰ এই ব্যৱস্থা আৰম্ভ হোৱাৰ লগে লগে দেশৰ লাখ লাখ লোকে যথেষ্ট সকাহ পাব আৰু এই ৰাজ সাহায্যৰ পৰিমাণ হ'ব 303 টকা। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আমাৰ তৃতীয়টো খবৰ হৈছে এটা ডাঙৰ খবৰ। ৰাজ্যত পুনৰ কেবিনেট বৈঠক। 23 পৰা 24 নৱেম্বৰত দিল্লীত অনুষ্ঠিত হ'ব লাচিত দিৱস। বাতিল কৰা হ'ব 329 আইন। আৰু কি কি সিদ্ধান্ত গ্ৰহণ কৰিছে আজিৰ কেবিনেটত। আজি জনতা ভৱনত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট গ্ৰহণ কৰা কেইখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে ভূমি আৰু গ্ৰাম দান আইন 2খন বাতিল কৰাৰ সিদ্ধান্ত ৰাজ্যৰ চৰকাৰৰ। লগতে যিসমূহ পুৰণি আইন প্ৰযোজ্য হ'বলগীয়া নাই, য'ত কেন্দ্ৰীয় চৰকাৰৰ আইন অন্তৰ্ভুক্ত হৈছে, তেনে 329খন আইন বাতিল কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত। চৰকাৰী পলিটেকনিক আৰু ITIৰ বাবে 3,22 কোটি টকা মঞ্জুৰ। ইয়াৰ জৰিয়তে প্ৰতি বছৰে 22,000 শিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ সক্ষম হ'ব। লগতে কমনৱেলথ গেমছ পদক বিজয়ী নয়নমণি শৰ্মালৈ ৰাজ্য চৰকাৰৰ সন্মান। DSP আৰু ফৰেষ্ট কামাণ্ডৰ সন্মানেৰে সন্মানিত। লগতে 50 লাখ টকা আগবঢ়াব অসম চৰকাৰে। 3 ছেপ্টেম্বৰ তাৰিখে এই উপহাৰ প্ৰদান কৰিব। ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰ পদটো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সমমৰ্যাদা হ'ব। ৰাজ্যিক নিৰ্বাচনী আয়ুক্তই লাভ কৰিব এই সুবিধা। পিতৃ মাতৃ বন্দনাৰ বাবে আগন্তুক বৰ্ষৰ বাবে 9, 10, 11, 12 ফেব্ৰুৱাৰীৰ তাৰিখ ধাৰ্য ৰাজ্য চৰকাৰৰ। ইফালে অসম চৰকাৰৰ অন্তিম শিবিৰ কাৰ্যসূচী অহা 24, 25, 26 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব। ইয়াত বিভাগীয় সঞ্চালক কেন্দ্ৰীয় মুৰব্বীৰ পৰা গ্ৰহণ কৰিব পৰা পৰামৰ্শ, ভৱিষ্যতৰ দিনত হ'বলগীয়া সিদ্ধান্ত সন্দৰ্ভত আলোচনা কৰা হ'ব। ইফালে ভৱিষ্যত দিন ল'বলগীয়া সিদ্ধান্ত সন্দৰ্ভত আলোচনা কৰা হ'ব। 23 আৰু 24 নৱেম্বৰত দিল্লীত অনুষ্ঠিত হ'ব লাচিত দিৱস। ইফালে 23 তাৰিখে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু অন্তিম দিনত প্ৰধানমন্ত্ৰী উপস্থিত থাকিব। দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ'ব এই কাৰ্যসূচী।